There's not much to do when all I can is thinking about you. Not doing well. কি চাই আছা? Don't know where you are, 'cause you're not here. It's been way too long. If I could lay down beside you, I would. When nothing really matters, that's all I wanna do. I hope that you are safe and that I will see you soon. Hello everyone, welcome back to our channel F3 আৰু আমাৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই ব্লগটো ইমানৰ পৰা ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ আৰু মই এতিয়া ওলাই যাওঁ তাৰমানে অলপ ওলাই যাওঁ তাৰমানে হস্পিটেললৈ যাওঁ মানে মোৰ অকণমান বেক পেইনৰ সমস্যা হৈ আছে যি মানে চি ছেকশ্যন কৰা আচলতে যিখিনি জানে মানে তেওঁলোকৰ অকণমান বেকৰ প্ৰব্লেম হয় মানে চবৰে হয় বুলিও নকওঁ মানে মেক্সিমামৰ মই শুনিছোঁ বা নিজৰ লগতো এক্সপিৰিয়েঞ্চ কৰি পেলাই পাইছোঁ যে মোৰ মানে বেক পেইনৰ সমস্যাটো হৈছে বৰ্তমান আৰু সেইকাৰণে ভাবিছোঁ মানে এনেই ঠিকে আছিলে মানে আপোনাৰ আছে যদিও মানে ইমান মানে বেছি অসুবিধা পোৱা নাছিলোঁ কিন্তু সেইদিনা হঠাতে তাৰমানে কি হ'ল কিবা এটা কৰি থাকোঁতে তাৰমানে মোৰ কঁকালত কঁচকা লগা নিচিনা হ'ল আৰু তাৰপাছত মানে মোৰ অলপ বিষ ষ্টাৰ্ট হৈছে আৰু মই দেখাব গৈছিলোঁ বাৰু এবাৰ কিন্তু সেই বিষটো ডক্টৰে কোৱা মতে দুদিন থাকি পেলাই মানে ভাল হৈ যাব লাহে কিন্তু এতিয়া মই ভাল পোৱা নাই যদিকি মোৰ এতিয়া এসপ্তাহ মানে হ'ল মানে মোৰ ইভিনিং টাইমত মানে দিনটো অকণ থাকে কিন্তু ইভিনিং টাইমত বহুত বেছি বিষ হয় আৰু সেইকাৰণে মানে অলপ দিগদাৰী পাই আছোঁ সেইকাৰণে ভাবিছোঁ এবাৰ ডক্টৰৰ চেকআপলৈ যাওঁ কি হৈছে কি নাই তেওঁতে দেখাম মানে আগতে য'ত দেখাইছিলোঁ আৰু এবাৰ চেকআপ কৰি চাওঁ কিবা মেডিচিন দিয়ে যদি আৰু মানে সেয়াই আৰু আজিৰ ব্লগটো এতিয়া ষ্টাৰ্ট কৰিছোঁ এইখিনিৰ পৰাই তেন্তে চাই থাকিব পিছত বনাইছা নেকি কিবা কি বনাইছা বাপৰে কি বনাইছা তুমি ইমান গহীনকে আৰু আমি যাবলৈ ওলাইছোঁ এইখন দেখিছে নহয় আমাৰ বেলকনিৰ পৰা দেখা পায় আকাংক্ষা হস্পিটেল মই যোৱাবাৰ তাতেই দেখাইছিলোঁ আৰু এইবাৰ ইয়াতে দেখাবলৈ যাওঁ আমাৰ ঘৰৰ পৰা বাৰু বেছি দূৰ নহয় সেয়াই এইখন হস্পিটেল আমি তালৈকে গৈ আছোঁ বলক আহি পাই গ'লোঁ এতিয়া আমি গৈ আছোঁ হস্পিটেলৰ ভিতৰলৈকে মোৰ মনক লৈ আহিছোঁ উপায়ো নাই ঘৰত ৰাখিবলৈ মানুহ নাই এতিয়া সেইকাৰণে তাইক লৈ আহিব লগাই হৈছে There's not much to do when all I can is thinking about you. Not doing well. মোৰ মনে পূৰা এনজয় কৰি আছে যিখিনি সময় মোক লাগিল হস্পিটেলত সেইখিনি তাই পূৰা খেলিছে It's been way too long. If I could lay down আমাৰ মোৰ মনলৈ কিবা এটা মই লৈ লওঁ বহি লোৱা হৈছে that's all I want to do. I hope that you are safe and that I will see you soon. If I could lay down ইমান উৎপাত কৰিলা যে শুনো beside ভাল পাবা হয় নাই আমি ওলাই আহিলোঁ আৰু মোৰ মনে ওলাই আহোঁতে বহুত কান্দিছে মানে তাইক খেলি থাকিব লাগে না আমি বাহিৰে এতিয়া আহিছোঁ এখন ছুপাৰ মাৰ্কেটলৈ আমাৰ ঘৰৰ ওচৰতে আছে এইখন আৰু আমি বস্তুখিনি লৈ লওঁ কি লাগে There's not much to do when all I can is thinking about you. Not doing well. Don't know কি চাই where আছা you are, 'cause you're not here. It's been way too আমি long. আহি পালোঁ আৰু এতিয়া মই বনাব লৈছোঁ কচু শাক এইখিনি মই ভালদৰে বাছি লওঁ আৰু বাছি পেলাই এটা কুকাৰত মই 3টা চিটি লগাম মই কচুখিনি অকণমান পানী আৰু 3টা বিলাহী দিছোঁ আৰু ইয়াতে মই 4টামান কেঁচা জলকীয়া দি দিম আৰু ভোট জলকীয়া থাকিলে আপোনালোকে ভোট জলকীয়া দিব পাৰে বৰ্তমান মোৰ ওচৰত নাই কাৰণে মই 4টামান কেঁচা জলকীয়া দি দিছোঁ নিমখ আৰু এয়া চিটি লগাই ল'ম কচুখিনি বইল হৈ গ'ল আৰু মই এনেদৰে উলিয়াই লৈছোঁ বইল কৰি পেলাই পানীটো চেকি লৈছোঁ কাৰণ পানীটো থাকিলে খজুৱাব পাৰে সেইকাৰণে মই তাতে পানীখিনি পেলাই দিলোঁ
এতিয়া মই ইয়াৰ প্ৰচেছটো ষ্টাৰ্ট কৰিম বনোৱা কাৰণে মই লৈ লৈছোঁ আদা নহৰু এয়া মই খুন্দি ল'ম নহৰু আপুনি দেখিছে বেছি নহয় আৰু এয়া আদা এটুকুৰ লৈ লৈছোঁ এইখিনি মই খুন্দি লওঁ এখন কেৰাহী পাতি ল'লোঁ আৰু কেৰাহীখন গৰম হ'বলৈ দিছোঁ এতিয়া ইয়াতে মই দি দিম মাষ্টাৰ্ড অইল তেলখিনি গৰম হৈছে মই ইয়াতে দি দিছোঁ পাঁচফোৰণ কেইটামান মই ইয়াতে দি দিম বইল কৰি থোৱা কচুখিনি দি মই কৰি লৈছোঁ মিক্স ভালদৰে ইয়াতে এতিয়া মই দি দিছোঁ হালধি গুড়া নিমখ অকণমান দিছিলোঁ তথাপি অলপ দি দিম মই কাৰণ পানীখিনি পেলাই দিছোঁ সেইকাৰণে নিমখ দিলোঁ সোৱাদ অনুসৰি কণ বিলাহী থাকিলে বেছি ভাল মোৰ ওচৰত কণ বিলাহী নাছিল মই ডাঙৰ বিলাহী দি দিছোঁ এতিয়া মই কচুখিনি দি দিম আদা নহৰু খুন্দাখিনি বৰ মিহিকৈ পেষ্ট নকৰিলেও হয় অলপ গোটা গোটা থাকিলেও প্ৰব্লেম নাই দি মই এইখিনি আকৌ এবাৰ মিক্স কৰি দিম এইখিনি অকণমান সময় এনেকৈ সিজিবলৈ দিম আৰু ঢাকোন লগাই দিম বাৰু ইয়াত ঢাকোন লগাই মই অকণমান এনেকৈ সিজিবলৈ দিম আৰু অলপ গৰম পানী কৰি লওঁ হ'বলৈ দিছোঁ এইটো চাইডে এবাৰ আমি কচুখিনি চাই লওঁ অন্যটো বইল কৰা আছিলেই সিজিলেই তাতে মই অকণমান গৰম পানী দি দিম এতিয়া বেছি নিদিওঁ অলপমান দিম উতলিবলৈ দিওঁ অকণমান আৰু ইয়াতে মই এতিয়া অকণমান ব্লেক পেপাৰ ক্ৰাছ কৰি দি দিম আপোনালোকে ব্লেক পেপাৰটো খুন্দি ল'বও পাৰে মোৰ ক্ৰাছাৰ আছে কাৰণে মই এনেকৈ দিছোঁ গেছটো অকণমান কমাই ৰাখি দিছোঁ আৰু 5 মিনিট সিজিবলৈ দি মই অফ কৰি দিম এয়া আমাৰ কচু যি তৰকাৰী কচু শাক ৰেডি হৈ গৈছে আৰু গেছটো মই এতিয়া এই মুহূৰ্তত কৰি দিছোঁ অফ আজি যদি আপোনালোকে ব্লগটো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া নটিফিকেশ্যনছবিলাক আপোনালোকে পাই থাকে তেন্তে আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ সকলোলৈকে আৰু যিসকল আমাৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে কৰা নাই তেওঁলোকেও কৰি দিব